দলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিলে। এই অধিৱেশনত মই যোগদান কৰি UPPL দলৰ যি যোৱা 7 বছৰৰ যাত্ৰা সেই যাত্ৰাক আকৌ এবাৰ ৰোমন্থন কৰিলোঁ। আজি UPPL দল অতি কম সময়ৰ ভিতৰতে BTRত শাসন ক্ষমতাৰ বাগজৰি ল'বলৈ সক্ষম হৈছে। অসম বিধানসভালৈ প্ৰতিনিধি পঠাবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষৰ সংসদতো UPPL দলৰ আজি প্ৰতিনিধি আছে আৰু ৰাজ্য মন্ত্ৰীসভাতো তেওঁলোকৰ যোগদানে আমাৰ অসমখনক সমৃদ্ধ কৰিছে। মই UPPL দলৰ এই 7 বছৰীয়া বৰ্ণিল যাত্ৰাক পুনৰ এবাৰ অভিনন্দন জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ গোট হিচাপে তেওঁলোকে আমাৰ লগত আগবঢ়াই অহা সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। মই আশা কৰোঁ যে UPPL দলে বড়োভূমিৰ উন্নয়নৰ কাৰণে আৰু বড়োভূমিত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰিব। JPP দল আচলতে তেওঁলোক BJPৰে মিত্ৰ দল আছিলে। মই কথা পাতি আছোঁ, মই ভাবোঁ যে এইটো একো ইমান ডাঙৰ সমস্যা নহয়। লোকসভা নিৰ্বাচনত কেনেকৈ থাকিব মিত্ৰ? কেনেকৈ হ'ব কি হ'ব সেইটো আমাৰ যেতিয়া BJP UPPL AGPৰ আলোচনা হ'ব তেতিয়া ঠিক হ'ব, কিন্তু আমি একেলগে থাকিম সেইটো আমি নিশ্চিত। UPPL কোকৰাঝাৰটোৰ প্ৰাৰ্থিত্ব বিচাৰিছে। মইতো এনেকৈ ক'ব নোৱাৰোঁ, কিন্তু আমি থকাটো নিশ্চিত। কেনেকৈ থাকিম কি কথা সেইটো টেবুলত বহিম যেতিয়া তেতিয়া হ'ব। ঠিক আছে।